মই অন্য এটা মিনি ব্লগ লৈ স্বাগতম জনালোঁ। ৰাতিপুৱা উঠি আহিলোঁ কলেজত যাবলৈ। কলেজত এক্সাম চলি আছে BA 6 চেমৰ। তাৰপিছত আহিয়ে ফোন কৰি গাড়ী এখন লৈ আহিলে। গাড়ীখন লৈ আমি দুয়োটা কলেজত যাই আছোঁ। তাৰপিছতে আৰু তিনিটা মোৰ গাঁৱৰে লগৰ ল'ৰা পালোঁ। এই তিনিটাকে আৰু ক'লোঁ যে তিনিটাই হেলমেট পিন্ধা নাই আৰু ধেমালি কৰি তাৰপিছত আহি পালোঁ কলেজত আহিয়ে গাড়ীখন থৈ অলপ তাৰপিছত এনেকৈ অলপমান ৰেষ্ট লৈ তাৰপিছতে আহিল মোৰ এই লগৰে বান্ধৱী এজনী। তাৰপিছত এনেকৈ অলপমান ধেমালি কৰি সেই ক্লাছৰুম পৰীক্ষা হলত বহিলোঁ। পৰীক্ষা হলতে এনেকৈ অলপমান ধেমালি কৰি এনেকৈ বহি বৰ্তমান আমি ক্লাছৰ পৰা আহিলোঁ। ক্লাছৰ পৰা আহি বৰ্তমান আমি এতিয়া যাব ওলাইছোঁ ঘৰলৈ যোৱাৰ আগতে তাৰপিছত আমি আহিলোঁ এনেকৈ ভকতৰ পুখুৰী পাৰতে অলপমান চামতাৰ ফালে ফুৰিব যাব। তাৰপিছত চামতাৰ ফালে আহি বৰ্তমান ঘৰ আহিলোঁ। ঘৰত আহি এটা ষ্টিং আনিলোঁ মানুহজনীৰ লগত আৰু ষ্টিং খালোঁ। তাৰপিছত ষ্টিং খাই বৰ্তমান আমি আৰু ৰেষ্ট লৈ যদি মিনি ব্লগটো চাই ভাল লাগিছে লাইক কমেণ্ট অলপ শ্বেয়াৰ কৰি দিব আৰু নেক্সট ব্লগলৈ বাই বাই।